বাই বাই এই গ্লাছমা চুপ বিহু আন্তৰিক শুভেচ্ছা বস্তুবিলাক আমি জীয়াই ৰাখিব লাগিব, জীয়াই ৰাখি পেলাই দেখুৱাব লাগিব আমি ৰাইজক দেখুৱালেহে গম পাব যে ভেলাঘৰটো কি। আজিকালি মানে মাঘৰ বিহু বুলি ক'লে আমি সৰুৰ পৰা মানে আগতে কি বিহু ঘৰত থাকো, আজিকালি প্ৰায় বিহু ঘৰবিলাক নোহোৱাৰ নিচিনা। আজিকালি মানুহে হাজিৰা দি বিহু ঘৰ বনায়। তো আমাৰ ঘৰৰ ওচৰতো বাৰু আমি বনাম এটা কাইলৈৰ পৰা, এইটো নেক্সট আপোনালোকক মই ভিডিঅ'ত দেখাম। তো আজি আমাৰ মিলনপুৰলৈ নয়নদাই মাতিছে, নয়নদাত এটা বিহু ঘৰ বনাইছে, তাত আজি মানে খানা আছে, ছাগলী মাংস ৰুটি কিবা কিবিবিলাক আছে, তাকে খাবলৈ যাওঁ। মই অকলে অহা নাই, মোৰ লগত আহিছে ভূপেন ডেকা, দেখিয়ে থাকে আপোনালোকে। তো বলক বিহু ঘৰটো দেখাম আপোনালোকক, কি কি খাম দেখাম, আৰু ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাই যাওক। মাংস ইয়াতে বনাব লাগিব নেকি? যদি তুমি মাঘৰ বিহু উপলক্ষে কি ক'বা? আচলতে এইবিলাক যিটো পৰিৱেশ, এই পৰিৱেশ গাঁৱলীয়া সমাজ জীৱনৰ পৰা অৰ্থনীতি আমি গোটেইখিনি একলগ হৈছোঁ মানে একেলগে এসাঁজ খাবৰ কাৰণে। আৰু এইবিলাক পৰিৱেশ, এইটো পৰিৱেশ মানে আজিৰ যুগত মানে হেৰাই গৈছে। এই পৰিৱেশটো যে পাইছো যে মানে আমি নিজকে গৌৰৱ অনুভৱ কৰিছো, আৰু সেইখিনিয়ে কথা, বেলেগ নাই। এই পৰিৱেশটো সকলোতে নাপায় মানে, এতিয়া হেৰাই গৈছে, চব নিজক লৈ ব্যস্ত। আমি নিজৰ ব্যস্ততাৰ মাজতে অকমান সময় ওলাইছো, সকলো আহিছো। সেইখিনি আজি কি খাবা? আজি খাবা ন, কি খোৱাবা? মোক আলহী মাতিছে ন? লোকেল মুৰ্গী আনিছে, ৰুটি মাৰি আছে। আচ্ছা, ৰুটি এনেকে খাম আৰু। এয়া লোকেল মুৰ্গী ৰুটি পুৰা বনি আছে, এই তেল ঢালিলেই। আমাৰ গাঁৱত যে বুট ভাজি আজিকালি প্ৰায় বিলুপ্ত, আৰু নাপায় এতিয়া, আজিকালি নাই। কেইদিনমান পিছত কি হ'ব, মোক এটা বিহু ঘৰ বনাই দিবা নেকি? মই টকা 10,000 দিম তোমাক। হৈছে ন? হৈছে কেইদিনমান পিছত তেনেকুৱা হ'ব। বনাবই দিয়ে, পইচা দিয়ে। পইচা লাজৰ কথা মানে কোন জানা, এই মানে যোনটো এই যে হাজিৰা লগাই পেলাই যে বিহু ঘৰ বনাই যে, আটাইতকৈ লাজৰ কথা সেইটোৱে মানে। আচ্ছা, হেপী বিহু, ভুল কৈছা। বিহু আন্তৰিক শুভেচ্ছা, ধন্যবাদ ধন্যবাদ ধন্যবাদ। ৰুটি বনি আছে, এয়া ৰুটি পুৰা ধুনীয়াকৈ বনিছে। লোকেল মুৰ্গী বনাব মই নবনাও আজি, আজি কাৰিকৰ নহয়, আজি মই খোৱা মানুহ। আৰু আমাৰ মেইন মানুহ আহি আছে, তেওঁৰ পৰা দুই এষাৰ শুনিব লাগিব, তেওঁ কি কয়। এই আমাৰ নয়নদা, নয়নদা কি ক'বা? সমূহ অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ লগতে ভোগালী বিহুৰ শুভকামনা যাচিছোঁ। আজি ভেলাঘৰৰ উপস্থিত থাকি পেলাই তেনেকুৱা ধৰণৰ আয়োজন আমাৰ বিশেষকৈ নাই, তথাপিতো আজি আমি আমাৰ সতীৰ্থ কেইজন আজি মিলিত হ'লোঁ। সকলোৱে ক'লে আজি ৰুটি আৰু মাংস খাম বুলি ক'লে। তাৰপিছতে শইকীয়া ভাইক আৰু আমাৰ ভাইক পঠিয়াই দিলোঁ মাংস আনিবলৈ। লোকেল মুৰ্গী আনিছে, এয়া এই 1.5 কেজি 2 কেজিমান আনিছে। বাকী আমাৰ মোৰ সতীৰ্থই বনাই আছে, ৰুটি বনাই আছে, আৰু খানাটো ভালকৈ খাম আজি। আজিকালিতো মাঘ বিহু ঘৰ দেখিবলৈ নোপোৱা হৈছে, হাজিৰা দি বনাই মানুহে বোলে। একচুৱেলি কথাটো কি হৈছে, পুৰণি বস্তুবিলাক আমি জীয়াই ৰাখিব লাগিব, জীয়াই ৰাখি পেলাই দেখুৱাব লাগিব আমি ৰাইজক দেখুৱালেহে গম পাব যে ভেলাঘৰটো কি। আজিকালি উঠি অহা নতুন প্ৰজন্মটো ভেলাঘৰ মানে কি নাজানে। এনেকুৱা এটা দিন আহি আছে আমাৰ অসমীয়া মানুহৰ, এনেকুৱা এটা বিহু ঘৰ কাইলৈ বনাবলৈ ধৰক আৰু কিছুমান বছৰ পিছত পইচা দিব লাগিব, আৰু পইচা দি পেলাই বনাই পেলাই সংস্কৃতি জীয়াই ৰাখিবলগীয়া পৰিস্থিতি এটা আহি নপৰক বুলি ভাবি আমি আজি সচেতন ৰাইজক, অসমীয়া সচেতন ৰাইজক, খিলঞ্জীয়া ৰাইজলৈ এটা অনুৰোধ যে পুৰণা বস্তুবিলাকক জীয়াই ৰাখক, আৰু নতুনকো আদৰি ল'বলৈ দিছোঁ। এনেকুৱা নহয় যে নতুনক আদৰি নল'ব। কি বনাইছা? এয়া লোকেল মুৰ্গী বনাই আছো, খাবলৈ পাম নে? পাব চিয়'ৰ। এই আমাৰ বুবাইদাও লাগি আছে, বুবাইদা মেইন মানুহ ন? জালিঘাট, এইটো চবচে ভাল লাগিছে, জালিঘাটত বনাইছে মানে। তো যি নহওক আমাৰ খানা ৰেডি। এয়া ৰুটি মাংস ৰেডি, আমাৰ শইকীয়া বিলাই আছে। ভূপেন ভালকে লোৱা দেই, ভালকে লোৱা। মাংস ৰুটি পুৰা ৰেডি, বঢ়িয়া বঢ়িয়া। এয়া চাওক, মাংস ৰুটি আমাৰ এডাল হেপী, একদম মজা। এডাল ৰক্তিম, এইজন আমাৰ ভূপেন। ইয়াক চিনাকি নকৰ পাৰি, মজা ন? খানা ধুনীয়া আছে, মজা। আমাৰ বহুত ধুনীয়া বনাইছে খানা, একদম মজা। খুব জ্বলা, ঠাণ্ডা বতৰৰ কাৰণে খুব ভাল। বঢ়িয়া ন? ঠাণ্ডা বতৰৰ কাৰণে ভাল নহয়। তো ধুনীয়াকৈ পুৰা খালোঁ, লোকেল মুৰ্গী ৰুটি 3-4খন খালোঁ, পুৰা ধুনীয়াকৈ পুৰা পেট ভৰ্তি। হয় না? গুড নাইট। আকৌ আহিম, কেতিয়া আহিম?
মানে গোটেই সপ্তাহখিনি নাহোঁ আৰু কাইলৈ আহিবা পৰহিলৈ আহিবা সেইটোৱে লাগে আৰু সদায় আহিম সদায় আহিবা হয় নাই তাকে বাই বাই আকৌ লগ পাম ব'লা বাই বাই গুড নাইট অ এইফালে মইনা গুড নাইট বাই 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 এই লাছমা চুপ তো এনেকৈ খাই বৈ আমি ঘৰলৈ বুলি আহিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব আৰু নেক্সট ভিডিঅ'ত আমাৰ যোনটো মোৰ ঘৰৰ ওচৰত বিহু ঘৰ বনাইছোঁ সেইটো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো আশা কৰোঁ আপোনালোকে ভিডিঅ'বিলাক সম্পূৰ্ণকৈ চাই যাব ধন্যবাদ জয় আই অসম গুড নাইট